Patanjali Yoga Sutra chapter 2 verse 7 Sutra to hoise Sukhanu Sai Raga Ami prothom duta klesha porhilu avidya asmita yate koise raga third klesha hol raga Sukhanu Sai Raga yar meaning hol Sukha means hook Sukha anujai সেই সুখ দিয়া বস্তুটোৰ অনুযায়ী আমি হেতুতে যেতিয়া অ্যাটাচড হৈ যাও তেতিয়া তাক কৈছে ৰাগা মানে হল অ্যাটাচমেন্ট আমি ওপৰত কৈছিলো আইনেস আমাৰ ইগো ডেভেলপ হৈ যায় যেতিয়া আমি বস্তু এটাৰ ওপৰত অ্যাটাচ হৈ যাও এতিয়া সেই সুখানুসায়ী ৰাগা আমাৰ মানুহৰ এইটো নেচাৰে হয় যে আমি যোনটো বস্তুতে সুখ অনুভৱ কৰো আমি সেই বস্তুটোৰ পিছত আমি দৌৰি থাকো উই চেজ প্লেজার গটিকে এই প্লেজারটো কিন্তু সদায় পার্মানেন্ট নহয় ফর এক্সাম্পল আমি কব নাওএডেজ আমি এটা এক্সাম্পল লব পাৰো যে মই কিবা এটা কন্টেন্ট ক্ৰিয়েট কৰিছো ইনষ্টাত বা ফেসবুকত যেতিয়া মই হেতু আপলোড কৰো সেই বস্তুটো বহুতে বহুত ধৰণৰ কমেন্ট কৰিব পাৰে নিজৰ থট অনুযায়ী গটিকে মই এইটো এক্সপেক্টেশনস ৰাখিলে ভুল হ'ব যে মই সদায় পজিটিভ ৰেসপন্সে পাম আৰু মোৰ সদায় কমেন্ট বিলাক পঢ়ি ভালেই লাগিব হয়তো কোনোবাই নিজৰ মতে বেয়া কমেন্টও দিব পাৰে আৰু হেতু মই একসেপ্ট কৰিব লাগিব আৰু হেতু বেয়া লাগিছে বুলি মই সেই বস্তুটো কাৰবাৰ লগত আকৌ মই আৰ্গিউ কৰিব যাম হেতু নহব হেতু এটা ৰং কনসেপ্ট হ'ব গটিকে ৰাগা অ্যাটাচমেন্ট টু বস্তুটো লিমিটেশনসৰ কাৰণে হ'ব পাৰে গটিকে এইটো এটা আমাৰ নিয়মে হয় যে আমি যোনটো বস্তু ভাল পাও খাই ভাল পাও যে হেতুত ইমানে অ্যাটাচ হৈ যাও যে হেতু বস্তু খাই আমি হ্যাবিচুয়েটেড বা এডিক্টেড হৈ যাও কিন্তু ইমান অ্যাটাচমেন্টটো অকমান আমাৰ কাৰণে বেয়া হয় কাৰণ এটা সময়ত ই আমাক সাফারিং দিব গটিকে বহুত বেছি ভাল পোৱা বস্তুটোত অ্যাটাচমেন্ট যেতিয়া হৈ যাও খাই ভাল পোৱা বা যিকোনো বস্তুতে এটা সময়ত যেতিয়া বস্তু নোহোৱা হৈ যাব তেতিয়া আমি মেন্টালি ডিস্টার্বড হৈ যাও হ'ব পাৰো গটিকে এই ৰাগাটো আন এটা আমাৰ ক্লেছাৰ ৰিজন গটিকে ৰাগাটো এটা আমাৰ মানে এডিকশন সেই হুকটোৰ পিছত আমি দৌৰি গৈ আছো যাৰ কাৰণে আমি কমফৰ্ট জোনৰ পৰা ওলাই যাবলৈ পৰা নাই গটিকে কমফৰ্ট জোনত থাকি আমি সেই বস্তুটোত এটাচড হৈ যাও আৰু ইমানখিনি এটাচমেন্ট আমাৰ কেতিয়াবালে আমাক বিপদতো আনিব পাৰে